Hello everyone, good morning. কি খবৰ আপোনালোকৰ সকলোৰে ভাল আৰু বৰ্তমান মোৰো ভালে আৰু আজি পুৰা ৰাতিপুৱা ভিডিওটো আৰম্ভ কৰি দিছো আৰু এনেকুৱা মানে আজি বতৰটো ৰ'দ দিছে নহয় বহুত বেছি ৰ'দ আৰু পুৰা হাজি কাছি ওলাইছো এফালে যাবলৈ আৰু আপোনালোকে থাম্বনেল দেখি গম পাইছে ক'ত গৈ আছো আৰু দিনটো ভিডিওটো চাই থাকিব কি হয় কি নহয় আৰু ৰাস্তাত কি হয় কি নহয় গোটেই দেখাই থাকিম গতিকে চাই থাকিব ভিডিওটো শেষলৈকে আৰু এতিয়া আমাৰ ৰাইজ বিলাক পুৰা ৰেডি মানে গাড়ী চাৰি মুচিছে পুৰা যাবা আজি ন কোন নিবা শিৱসাগৰ নিবা পিছত কৈ আছো ন ক'ত গৈ আছো কি কৰিছো সকলোখিনি কৈ থাকিম গতিকে চাই থাকিব আৰু এতিয়া পুৰা আমাৰ পেহীহেত ওলাই আছে আমাৰ কালি পেহা আহিলে পুৰা এতিয়া যাওঁ এইফালে এতিয়া চাব পাৰে আমি গোটেইকেইটা আহিলো গাড়ীত বহিলো আৰু এইফালে আমাৰ পেহী একেবাৰে চাদৰ মেখেলা পিন্ধি ক'ত যায় আজি ক'ত যায় তাকে ভাবিছো চুলি তুলি মেলি গোটেইজনী একেবাৰে একদম চুলি তুলি ধুই মেলি সৰস্বতী হৈ আমি দুইজনী পুৰা সৰস্বতী হৈ ওলাইছো আৰু আপোনালোকক মানে ঠাণ্ডা দেখি গম পাইছে কিন্তু কম আৰু এইফালে আমাৰ এইফালে পেহা আহি পালেহি কালি চাইডক কয় এপাক পটক কেনে চশমা লগাই একেবাৰে হিৰো উঠাইছে এইফালে আমাৰ একেট চাওঁ বহিছে পুৰা বিন্দাছ তেখেত আমি গোটেইকেইটা গৈ আছো এতিয়া আৰু ৰাস্তাটো আপোনালোকক অলপ দেখাম ধুনীয়া ৰাস্তা পাই যাম আমি চাই থাকিব আমাৰ অসমৰ ৰাস্তা এনেও বহুত ধুনীয়া আমাৰ অসমৰ ৰাস্তা নিচিনা হ'ব নোৱাৰে অসমৰ নিচিনা কোনো হ'বও নোৱাৰে ইমান ধুনীয়া মানুহবিলাকো ধুনীয়া ছোৱালীবিলাকো ধুনীয়া গৰু ছাগলীও ধুনীয়া বোলে অসমৰ চব ধুনীয়া অসমৰ নিচিনা তোমাৰ ৱেডাৰ ক'তো নাই ক'তোৱে নাই আমাৰ অসমৰ নিচিনা ৱেডাৰ অসমৰ তোমাৰ যিমান ঠাণ্ডা ইমান ধুনীয়া ঠাণ্ডাটো অনুভৱ কৰিব পাৰো গৰমটো অকমান অনুভৱ কৰিব পাৰো বহুত বেছি গৰম হৈ থাকিলে আমি ঠাণ্ডা জেগা ওচৰতে তাতো যাব পাৰো গতিকে আমাৰ অসমখন বহুত বেছি ধুনীয়া বেলেগৰ নিচিনা হ'ব নোৱাৰে তাতে আমাৰ সাজ পোছাকটো কিমান ধুনীয়া চাদৰ মেখেলা পুৰা ক'বলৈ মানে ভাষা নাই ফাইনেলি পাই গ'লো সি বগীবিল দলং আৰু পুৰা এনেকুৱা মানে মজা লাগিছে নহয় আজি অলপ মানে ৰ'দ দিছে আৰু পুৰা অলপ মানে ধিমিকাইও আছে ৰ'দটো বহুত বেছি ভাল লাগিছে আৰু এইফালে চাওকচোন কিমান ভাল লাগিছে ন সঁচাকৈ চাওক কি ধুনীয়া লাগিছে তলৰ ভিউটো চাওকচোন আপোনালোকে এইফালে কেনেকুৱা লাগিছে ভাল লাগিছে ন আহি আজি বহুত বেছি ভাল লাগিছে আৰু আমি গৈ আছোঁ নাজিৰা আমি অগ্নিনাভ মন্দিৰ গৈ আছোঁ ভাবিলে আপোনালোককো অলপ দেখুৱাম আমাৰ লগত আৰু সময় হয় যদি আমি ৰংঘৰ কাৰেংঘৰ যাম বুলি ভাবিছোঁ কি হয় চাওঁ এতিয়া 9টামান বাজিলে যদি টাইম হয় আমি ৰংঘৰ কাৰেংঘৰ যাওঁ আপোনালোককো দেখাই থাকিব আৰু এইফালে পৰা আমাৰ পেহীহঁত পেহাহঁত ভিডিঅ' বনাই আছে আৰু ৰাস্তাটো চাওকচোন কি মজা লাগিছে দলংখন আমি আহি পাই গ'লোহি অগ্নিনাভ মন্দিৰ আৰু এতিয়া মানে চাকি তাকি জ্বলাবলৈ আৰু এতিয়া আমি চাকি তাকি কিনিবৰ কাৰণে যাওঁ পেহীহঁত গ'লে আৰু আজি বহুত মানুহ আছে পুৰা গাড়ী চাওকচোন বাৰু পুৰা গাড়ী পাৰ্কিং হৈ থৈছে আৰু এইফালে আৰু এতিয়া পুৰা গেটেদি সোমাই আহিলোঁ এইখনে হৈছে ফাৰ্ষ্ট গেট আৰু এইফালে পুৰা মানুহ বহি আছে বহুত বেছি মানুহ আছে আৰু আপোনালোকে দেখিলে পেহীয়ে এইফালে মানে চাকি গছত তেল ঢালি আছিলে আৰু পুৰা তাত চাকি এগছ দিয়া থাকে তাতে তেল ঢালিলে হৈ গ'ল এক্সট্ৰাকৈ আকৌ চাকি জ্বলাবলগীয়া নহয় মানে আৰু আপোনালোকে দেখিছে ইফালে ফুল দিবলগীয়া হৈছে ফুল দিছে আৰু ইফালে দান পাত্ৰ বুলি এটা লিখা আছে নহয় ইয়াত দেখিছে নহয় ইয়াত মানে আপোনালোকে পইচা পাতি কিবা এটা দান কৰিব পাৰে বাবাৰ নামত আৰু আজি ইমান বেছি মানুহ নহয় বহুত বেছি মানুহ তাতে বোলে শাওনৰ লাষ্ট দিন নহয় জানো সেইটো কাৰণে বহুত বেছি মানুহ হৈছে আৰু ইমান তাতে গৰম নহয় আৰু বহুত বেছি ভালো লাগিছিলে বাৰু দেই অগ্নি
অগ্নিনাভ মন্দিৰ ফাৰ্ষ্ট টাইম মানে আহিছোঁ আৰু বহুত বেছি ভাল লাগিছে আৰু এইফালে আই পৰা নিৰ্মালি ল'বৰ কাৰণে মানে ইমানেই মানুহে লাইন পাতিছে নহয় পূৰা বহুত বেছি লাইন মানে কি ক'ম বহুত বেছি মানুহ বাপৰে বাপ তাতে গৰম তাতে মানুহ মানে দেখিছে নহয় লাইন মানুহ কি ক'ম আপোনালোকে দেখিছে ভিডিঅ'টোত কিমান বেছি মানুহ আই পৰা নিৰ্মালি ল'বৰ কাৰণে আৰু পূৰা মানে প্ৰতিটো জেগাতে চাইনবোৰ্ড দিয়া থাকে নহয় সঁচাকৈ বহুত বেছি ভাল লাগে চিজিল মানে প্ৰতিটো বস্তুৱে চিজিল হয় মানে কোনফালে গ'লে কি হয় কোনফালে গ'লে কি হয় প্ৰতিটো বস্তু চিজিলকৈ দিয়া আছে আৰু এইফালে পানী ঢালিবৰ কাৰণে এক্সট্ৰাকৈ জেগা ৰাখিছে এইফালে পূজাৰীজন দেখিছে নহয় এফালে গৈ সেৱা কৰিব পাৰিব আপুনি এইটো চাইনবোৰ্ড চবতে চাইনবোৰ্ডে দিয়া আছে মানে সঁচাকৈ বহুত বেছি ভাল লাগিছে ইয়াতে আপোনালোকক কথা এষাৰ কওঁ মানে মই যিমানখিনি পাৰিছোঁ বাহিৰৰখিনি দেখুৱাইছোঁ ভিডিঅ' কৰি কাৰণ মানে ভিতৰত ভিডিঅ' কৰিব নিদিয়ে আৰু এইফালে দেখিছে নহয় আপোনালোকে আইগৰাকী আহি আছে আৰু সকলোৱে যে লাইন পাতি আছে এই আইগৰাকীৰ পৰা নিৰ্মালি ল'বৰ কাৰণে লাইন পাতি আছে এইফালে এতিয়া গোটেইকেইটা মন্দিৰ পৰা ওলাই আহিলোঁ আহি এফালে এজনী হামিয়াই শিকটিয়ে অৱস্থা নাই বিয়াহে কি ক'ম তাতে পায়স খালোঁ প্ৰসাদ খালোঁ তথাপিও মানে পেট নভৰিলে ভাত হেৰিয়ে ক'ত পেট ভৰিব ভাত খাওঁ কৰি আছে হোটেল বিচাৰি আহি আছোঁ এতিয়া ক'ত পাওঁ বুলি আছে কি হয় বা ভাবা ন জানো এখন কি হয় বোলে ভালো চাগে মানুহ আছে বোলা এখন পাইছোহি দেই বেলেগ নহয় ইয়াতে এইফালে এখন পাইছোহি এখন কি নামটো দিচাং হোটেল পাইছোহি বিচাৰি এখন পালোঁ দেই খাবা কপালখন ইমান বেয়া নহয় বা আমাক খাবলৈ পাওঁ আমাৰ ভাতকেইটা এতিয়া গৈ লওঁ কি কথা আকৌ খাবলৈ পাওঁ কথা লাগে বেয়া নহয় ভাত খাবলৈ পাম হোটেলখন পালোহি ন বহুত দূৰ আছে বুলি ভাবিছিলোঁ আকৌ সেইকাৰণে কৈছোঁ গৈ লওঁ ৰ'ব এতিয়া আহি গ'লোঁ ভাত খাবলৈ আৰু এতিয়া পূৰা হোটেলত বহি আছোঁ ভাত খাবলৈ আমাৰ এইফালে দুজন কিহৰ আলোচনা কৰি আছে ইমানকৈ এইফালে এগৰাকী কি হ'ল ভাত নোপোৱাটো কাৰণে কান্দি আছে নেকি নে শুই আছে টোপনি গ'ল নেকি দুখ লাগিছে মানে ভোক লাগিছে আৰু ভাত মানে আমাৰ অৰ্ডাৰ দিয়া এতিয়া আধা ঘণ্টামান হ'ল নেকি সঁচাকৈ মই একদম যাওঁ বুলিয়ে ভাবিছোঁ কালিকেইটা মাতি থোৱা আধা ঘণ্টা হ'ল মানে ভাত অৰ্ডাৰ দি এতিয়ালৈকে আহি পোৱাহি নাই ক'ত মানে অৱস্থা নাই ৰাইজবিলাকৰ ৰৈ আছোঁ কেতিয়া পাবহি ভাত আজি আহি নাই মাতলাছে ভাত আহিল মজা থালি বোলে সঠিক মাত বোল নাই খাব লাগে খাওঁ আমালে নাই খাই গেম খেলিব লাগে ভাত নাই পূৰা খাই কুন্দুলি ভাজি ঢেকীয়া ভাজি ভালেই লাগে কুন্দুলি ভাজি ভাল লাগে খাই ন এনেকৈ দিছে বাৰু এতিয়া আহি গ'ল মোৰ ফালে ভাত খাই লওঁ কিমান বিধ দিছে চোৱা আকৌ এবিধ দুবিধ তিনিবিধ 4 5 6 7 8 9 এইটো ধৰিছোঁ 10 12 আৰু এটা আহিবলৈ মাছ খাই লওঁ দালিখিনি তোমাৰ দালিখিনি ভাত পানী খাই ওলালোঁ আৰু ইমান বেছি ভাল লাগিলে ভাতখিনি খাই মানে কি কম সঁচাকৈ দেই বহুত বেছি ভাল আৰু আপোনালোকে নাজিৰা আহিলে এইখন হোটেলত ভাত খাবচোন বহুত বেছি ভাল পাব সঁচাকৈ কৈছোঁ বহুত বেছি ভাল লাগিলে পূৰা মানে একদম থালি উদং কৰি খাইছে ফাইনেলি পাই গ'লোহি ঘৰ আৰু আমি আহি পালোহি 7টামান বাজিলে আহি পাওঁতে আৰু আহি পূৰা গা পা ধুই অলপমান মানে ৰেষ্ট ল'লোঁ ইমান বেছি ভাগৰ লাগিলে নহয় তাৰপিছত এতিয়া ভাত পানী খাই মেলি এতিয়া শুব হ'ল এতিয়া বাজিছে 11টামান বাজিব হ'ল আৰু বহুত বেছি ভাল লাগিলে মানে ফাৰ্ষ্ট টাইম গৈছোঁ নাজিৰা আৰু অগ্নিনাভ মন্দিৰ ভাগ বহুত বেছি ভাল লাগে আজি বিশেষকৈ বহুত বেছি মানুহ হৈছে মানে কাৰণ মানুহ হোৱা কাৰণ আজি মানে শাওনৰ লাষ্ট ডে বুলি কৈছে আৰু শাওনৰ লাষ্ট ডে দিনাখনি মানে সকলোৱে
মানে সেৱা মানে শৰাই দিছে মানে চাকি দিছে সকলোৱে আৰু বহুত বেছি আপোনালোকে আগৰ ক্লিপটো দেখিছে কিমান মানুহে লাইন পাতিবলগীয়া হৈছে আৰু বহুত বেছি প্ৰমাণ পাইছে মানুহে মানে সেইটো কাৰণে মানুহে মানে বাবাই বহুত বেছি মানে আশীৰ্বাদ কৰিছে সেইকাৰণে মানুহ ইমান বেছি হৈছে আৰু মোৰ মাতটো পুৰা বহুত বেছি ভাগি গৈছে মানে পুৰা চৰ্দি লাগিব চাগে আৰু আজি গৰম যিহেতু বহুত বেছি গৰম পুৰা ঠাণ্ডা ঠাণ্ডা খাই দিলোঁ যে বহুত বেছি মানে গাত অলপ বেয়াও লাগি আছে আৰু আজিৰ দিনটো ইমানখিনিয়ে আছিলে কিমান কি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই গুড নাইট